মুড়ি বিড়ি খাই বাংলাদেশে ইয়াত আমাক ধমকি লগালে নহয়। আৰক্ষীজন জাজ নেকি? কোন হয় এজন আৰক্ষী? সি এনেও জেললৈ যাব, যি প্ৰতিবাদ হ'ব চৰকাৰক বাধ্যকাম জেললৈ যাব। নহয় এতিয়া কাম নাইকিয়া, আৰে কাম নাই কাৰণেতো আমি আহিছো। বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব, সাংস্কৃতিক নগৰী। ইয়াত বাংলাদেশী উৎপাত হ'লে নহ'ব। আৰু তথ্য দিম, আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে, তাত আৰু তথ্য দিম আপোনালোকৰ আগত। মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে ইয়াত নহ'ব দেই। মুড়ি বিড়ি খাই বাংলাদেশে ইয়াত আমাক ধমকি লগালে নহ'ব। আৰু এটা কথা স্পষ্ট, এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে, খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে, আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে। আৰু এটা কথা পুনৰ কৈছো, অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব, তাৰ চকু কাঢ়ি অনা হ'ব। আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব।